হেল্ল' গাইজ, কি খবৰ? সকলোৰে আশা কৰিছোঁ সকলো ভালে আছে। আজি মই অন্য এটি ভিডিঅ'লৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি কাতি বিহু হয় আৰু সকলোকে কাতি বিহু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এইফালে আমাৰ পূৰা পূজা কৰিবলৈ যা যোৰ চলিয়ে আছে, মানে এইফালে মায়ে আৰু আমাৰ ইয়াতে বিশেষকৈ কাতি পূজা মানে ৰাতিতে কৰা হয়। আৰু এয়া কাতি পূজাৰ কাৰণে পূৰা মানে যা যোৰ কৰি লৈছোঁ। আৰু এইফালে মানে সূতাখিনি তেল মিহলাই লৈছোঁ মানে ধুনীয়াকৈ। আৰু ইফালে মায়েও লাগিয়ে আছে আৰু ময়ো ইফালে অকণমান লাগি দিছোঁ। আৰু এইফালে পূৰা ৰাতি হয় মানে চাওকচোন বাৰু। আৰু ইফালে মই চাকি জ্বলাবলৈ ষ্টাৰ্ট কৰি দিছোঁ। আৰু এইখিনি গোটেই তিয়াই লোৱা সূতাখিনি মানে একেবাৰতে জ্বলাই ল'ব লাগিব, নহ'লে নহ'বই। আৰু সিফালে মায়ে পূৰা মাহ প্ৰসাদ দি ৰেডি। আৰু ইয়াৰ মানে সৰু সৰুকৈ কলৰ দনা কাটি লোৱা হয় আৰু ইয়াতে আমাৰ পূজা কৰে। আৰু সেয়া চাওক পূৰা ধুনীয়াকৈ মানে মায়ে এয়া তামোল দি আছে আৰু সৰু সৰুকৈ এতিয়া যিহেতুকে কোমলীয়া তামোল ওলাইছে সেইখিনি দি দিছে। আৰু এনেকুৱাকৈ শাৰী পাতিকৈ দিব লাগিব। আৰু এয়া এডাল এডালকৈ মানে এয়া চাকিৰ সূতাটো দি যাব লাগিব ধুনীয়াকৈ। আৰু এয়া দি দিছোঁ। আৰু সেইফালে পূৰা ৰাতিও হয় আৰু এইফালে মায়েও লাগি আছে, ময়ো লাগিয়ে আছোঁ। মানে আমাৰ কাতি পূজাটো এনেই ধৰণে পালন কৰে। আৰু গোটেইখিনি জ্বলাই মেলি হোৱাৰ পাছত আৰু আমি এয়া সেৱা এভাগ লৈছোঁ। আৰু এই পূজাটো আমাৰ পুৰণি ককা আইতাহঁতৰ দিনৰে হয়, যিহেতুকে আমি সৰুৰ পৰাই দেখি আহি আছোঁ। সেইকাৰণে এতিয়া আমিও বৰ্তমানলৈকে মানে পালন কৰি থাকিব পাৰিছোঁ। এই পূজাটো কিন্তু আমাৰ ঘৰতে অকল নহয়, আমাৰ গোটেই গাঁৱৰ মানুহখিনিয়ে কৰে আৰু এনেধৰণে মানে পালন কৰা হয়। আৰু এয়া মই ক'ত লৈ গৈ আছোঁ চাওকচোন বাৰু। এইযোৰ আনিছোঁ আকৌ মই ৰাস্তাৰ পদূলিত দিবলৈ। চাওক সুন্দৰকৈ দিছোঁ। আৰু পোহৰটো চাওক না গাইজ, ইমান যে ধুনীয়া হয় মানে। আৰু পূৰা এন্ধাৰ এন্ধাৰ চাকি থকাখিনিত সুন্দৰ পোহৰ হৈ আছে চাওকচোন বাৰু। আজিৰ দিনটো বৰ বিশেষ ভাল লগা দিন। আৰু এয়া মই আনি দিছোঁ চাওকচোন আমাৰ বাথৌত, যিহেতুকে আমি সদায় পূজা কৰোঁ। আৰু ইয়াতো মই এযোৰ ফাইনেলি আনিলোঁ। আৰু এতিয়া অকণমান সেৱা এভাগ লৈ লৈছোঁ। আৰু আহিলোঁ এয়া ৰাতি হ'লেও পুখুৰী পাৰত, মানে যিহেতুকে এইটো দিবই লাগিব। আৰু পুখুৰী পাৰত ধুনীয়াকৈ এযোৰ চাকি আনি দিছোঁ। এয়া চাওকচোন পূৰা মানে এন্ধাৰ হৈ আছে, কোনো দিকে একো দেখা নোপোৱাই হৈ আছে মানে। ইয়াতে বহুত কেইযোৰ চাকি আছিল চাওকচোন গাইজ। ইয়াৰ পৰা গোটেই লৈ গ'লোঁ, মানে য'ত যি দিব লগা আছিল গোটেই ঘৰৰ ভিতৰত হওক বা ৰাস্তাতে হওক বা পুখুৰী পাৰতে হওক বা তাঁতৰ শালতে হওক গোটেইখিনিতে দিলোঁ। মাত্ৰ থাকিল চোতালত এযোৰহে। আৰু ফাইনেলি পূজা কৰি মেলি হ'ল। আৰু এয়া মাহ প্ৰসাদ। আৰু সেইফালে আমাৰ ভকত কেইজন, আৰু সিহঁতক বহিব কৈছোঁ, নবহে মানে সিহঁতে এতিয়া আৰু বহুততে পাক মাৰিব আছে, সেইকাৰণে নবহে। আৰু সিহঁতে লগত পলথিন লৈ আহিছে, মানে কলপাতত নিদিলেও হয়, কিন্তু বহুত ভাল কথা। আৰু ইফালে সিহঁতক পলথিনত মানে ভৰাই দিলেই হ'ব, সিহঁতে ৰৈ পেলাই খায়ো নাথাকে মানে যাবগৈ। আৰু সিহঁতে এয়া চাওক পূৰা গোটেইকেইটাই মানে পলথিন লৈ আহিছে হাতে হাতে, আপোনালোকে দেখিছেই চাওকচোন এয়া পলথিন লোৱা। আৰু ময়ো ইয়াত ধুনীয়াকৈ ভগাই মেলি দিলোঁ। বিহু বুলিয়ে যে আমাৰ একেবাৰে মাছ মাংস নাই। আৰু এইফালে মানে শুকান ৰুটি ভণ্টিয়ে বেলি আছে। আৰু যিহেতুকে আজি বৃহস্পতিবাৰ হয়, আমাৰ মাছ মাংস আজিৰ দিনটোত একেবাৰে নচলে। আৰু বিহুবোৰ যে সোমবাৰ বৃহস্পতিবাৰ তেনেকুৱাতহে বেছিভাগে পৰা দেখা পাওঁ। আৰু চাওক এয়া ভণ্টিয়ে পূৰা মানে পিঠা বেলি আছে আৰু খুব ধুনীয়াকৈ বেলিব জানে। আমাৰ বেলনাও নাই কিন্তু দেই। আজিৰ ভিডিঅ'টো ইমানতে ৰাখিছোঁ, বাই বাই।